हेलो एवरीवन मोर এটা নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছো স্বাগতম আৰু এতিয়া আমি এফালে ওলাই আহিছো আৰু প্ৰথমে এতিয়া গাড়ীত তেলটো ভৰাই লোৱা হৈছে আৰু এতিয়া আমি কলে আহি আছো আপোনালোকক কোৱাই হোৱা নাই নহয় আৰু আজি মানে আমি waterfallলৈ আহিছো Langvoku waterfall ইমান গৰম পৰিছে সেই কাৰণে ভাবিলো আজি যোৱা ভাল হ'ব বুলি আৰু এতিয়া আমি আহি থাকোতে দেখিছেনে ইমান ধুনিয়া একদম ৰাস্তা তাৰ কিনাৰে কিনাৰে পাহাৰ তো আহি আছো একদম ধুনিয়াকে ভিউ এনজয় কৰি আৰু আজি বহুত দিনৰ পাছত এটা লং ভিডিও বনাইছো আশা কৰো আপোনালোকে চাই ভাল পাব বুলি আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ইউটিউবত মোৰ সংগীতা ব্লগছ বুলি আছে প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু যোনসকলে ফেসবুক আৰু ইনষ্টাত চাই আছে প্লিজ মোক ফলো কৰি লব আৰু এতিয়া আমি ধুনিয়াকে একদম আহি আছো এতিয়া আমি আহি পাইছোহি মেন জেগাডোখৰ আৰু ইয়াতে টিকেট কাটিব লাগে আৰু এতিয়া টিকেটটো কাটি লোৱা হ'ল আৰু মই আপোনালোকক মানে কি কম ইমান ধুনিয়া ভিউ মানে মোবাইলত ইমানখিনি মানে ধুনিয়া দেখা নাই কিন্তু ওচৰৰ পৰা মানে ইমানেই ধুনিয়া মানে কিনো কম আৰু আপোনালোকক আৰু আপোনালোক কোন বাৰু Langvoku waterfallলৈ আহিছে বাৰু কবচোন দে কমেন্টত আৰু এতিয়া আপোনালোকে ধুনিয়াকে বাৰু ভিউটো এনজয় কৰি লকচোন আৰু এতিয়া আমি আহি পাইছোহি আৰু এতিয়া আমি Langvoku আহি পাই গলো কেনেকুৱা লাগিছে এতিয়া আমি আহি পাই গলো কি ধুনিয়া আজি মানুহ বহুত আছে আজি দেওবাৰ কাৰণে পুৰা মানুহ হৈছে তালক মেইন waterfallটো দেখাবলৈ লৈ যাওঁ বলক আৰু এতিয়া অলপ ওপৰলৈ যাব লাগিব আৰু এইবিলাক ধুনিয়াকে একদম পাথৰৰ ওপৰতে একদম কাঠেৰে বনাই দিছে একদম যাবলৈ সুবিধা কৰি আৰু এতিয়া আমি ধুনিয়াকে গৈ আছো ওপৰলৈ আৰু এতিয়া আহি পাইছোহি আৰু অলপ দূৰ আছে আৰু আজি ইমানে মানুহ ভিৰ মানে একদম কবই নালাগে ৰখিবলৈ ভালকে জেগা নাই আৰু একদম লাইন পাতিব লগা হৈছে একদম যাবলৈ আৰু ইয়া দেখিছে মেইন waterfall পাই গলোহি আৰু এতিয়া তললৈ বুলি গুছি আহিলো তাত ইমানে ভিৰ মানে ৰখি থাকিবলৈও দিগদাৰ হৈছে আৰু এতিয়া তলতে ধুনিয়াকে পানীত নমা হ'ব আৰু এতিয়া গাড়ীৰ পৰা বস্তুবোৰ উলিয়া হৈছে আৰু আজি আমি ঘৰতে সকলো বস্তুবোৰ বনাই লৈ অনা হৈছে মানে ইয়াত মানে ভালকে এনজয় কৰিব পাৰো আৰু হেতি দেখিছেনে শ্যাম্পু আৰু সাবুন দেখাই আছে এতিয়া মানে পানীত নামিব হেতি আৰু ইয়া নামিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে নহয় হেতি পানীৰ মাজত বহি আছো এফালে পুৰা গা ধুইছে আৰু ঠাণ্ডা পানীত আৰু মই এফালে সবৰে মোবাইল ধৰি ভিডিও কৰি ফটো দি বহি আছো আৰু সবফালে মানুহ আৰু ময়ো কম নেকি মই পানীত নমা নাই কি হ'ল একদম ধুনিয়াকে একদম পাথৰ এটাত বহি লৈছো একদম ধুনিয়াকে ফটো মাৰি আছো আৰু তেহেতকো শান্তি দিয়া নাই নহয় পানীৰ মাজত আছে যদিও একদম ফটো মাৰি দিবলৈ হুলস্থুল লগাই দিছো নহয় একদম আৰু এতিয়া তেহেতৰ গা চা ধুই হৈ গ'ল এতিয়া খাবলৈ একদম ৰেডি কৰি আছে একদম ধুনিয়াকে আৰু ঘৰত আজি ৰুটি মাংস আৰু ভাত এনেকৈ লৈ অনা হৈছিলে বনাই আৰু এতিয়া তেহেতি উলিয়াই আছে আৰু এতিয়া আমাৰ খাইও হৈ গ'ল আৰু ইমানেই গান বাজি আছে সবফালে সেইকাৰণে কপিৰাইট লাগিব কাৰণে মই ভয়েস ওভাৰ দিব লগা হ'ল এতিয়া যোৱাৰ সময়তে লগৰজনী একদম আমলা কিবা কিবি কিনি লৈছে মানে গাড়ীত খাবলৈ বুলি
আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই দিলোঁ। আৰু ক'বচোন ক'ৰবাত ফুৰিব গ'লে আৰু সেই জেগাডোখৰ পৰা যেতিয়া অহা হয় ইমান বেয়া লাগে, মোৰ যে বহুত বেয়া লাগে। আৰু কাৰ হয় বাৰু এনেকুৱা। আৰু আহি এতিয়া একদম ভাল লগা জেগাডোখৰ ৰখা হৈছে, মানে ইমান ভাল লাগিছে জেগাডোখৰ চাওকচোন। আৰু এখন ৰবৰৰ বাগান হয় আৰু একদম চাৰিওফালে গছ এফালে একদম পূৰা সেউজীয়া, ইমান ভাল লাগিছে। আৰু ইয়াতে এতিয়া আমি ফটো মাৰোঁ বুলি ৰখিছোঁহি। ভিডিঅ'টোত মানে মোক ইমানেই মানে ভইচ অভাৰ দিবলগীয়া হ'ল, কাৰণ দাদাই মানে গাড়ীটো গান বজাই থৈছিলে, সেইকাৰণে ভইচ অভাৰ দিবলগীয়া হ'ল। আপোনালোকে বেয়া নাপাব দেই। আৰু এতিয়া দেখিছেনে এয়া ৰবৰৰ গছৰ ওচৰলৈ আহিছোঁ, আৰু ইয়াতে এইটো পাতি থৈছে, ইয়াতে এনেকৈ আঠা পৰে আৰু ৰবৰ বনাই। এতিয়া এইটো খালী হৈ আছে, মিলে চাগে উলিয়াই। আৰু দেখিছেনে একদম পূৰা কাটি থৈছে আৰু এনেকৈ। আৰু বোলে এনেকৈ চবতে গোটেইখিনি গছতে বান্ধি থোৱা আছে, এনেকৈ বাতি টাইপত। আৰু এতিয়া আমাৰ ফটো মাৰিও হৈ গ'ল, আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। একদম বেয়াও লাগিছে, গোটেই ভিডিঅ'টোত মানে মই ভইচ অভাৰেই কৰিবলগীয়া হ'ল। মানে তাত মানে ভিডিঅ' কৰি থাকোঁতে ভাবিবলৈই নহ'ল যে কপিৰাইট লাগিব বুলি গানৰ পৰা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ মানে ভাল লগা কিছুমান ম'মেণ্ট আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ, লগতে মোৰ ইউটিউবত মানে স্মৃতি হৈ থাকি যাওক বুলি এইকণ মই ধুনীয়াকৈ ভিডিঅ' আকাৰত আপোনালোকলৈ দিলোঁ। যদি চাই ভাল লাগিলে প্লিজ মোক ক'বচোন কমেণ্টত, আৰু লাইক এটা কৰি যাবলৈ নাপাহৰিব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।